মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় কবিতাটো শুনিলা। এই গীতি কবিতাটো ডক্টৰ ভূপেন হাজৰিকাদেৱে খ্ৰীষ্টীয় 1963 চনত ৰচনা কৰিছিল। বিশ্ববন্দিত মহান শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ বিষয়ে নিশ্চয় তোমালোকে জানা। তেখেতৰ বিখ্যাত অমৰ গীত মানুহে মানুহৰ বাবে তোমালোকে প্ৰায় বিদ্যালয়ত পৰিৱেশন কৰা, নহয়নে বাৰু? তথাপিও চমুকৈ তেখেতৰ বিষয়ে মই তোমালোকক ক'ব বিচাৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰত শদিয়াত। শদিয়া নামটো তোমালোকে শুনিছানে বাৰু? 9.15 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰতৰ দীৰ্ঘতম তথা এছিয়াৰ দ্বিতীয় দীৰ্ঘতম নদী দলংখন এই শদিয়াতে আছে, যাৰ নামকৰণ কৰা হৈছে ডক্টৰ ভূপেন হাজৰিকা সেতু হিচাপে। তোমালোকে বহুতে এই দলংখন দেখিছাও, নহয়নে বাৰু? গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা লাভ কৰাৰ পিছত তেখেতে গুৱাহাটীৰ কটন কলেজৰ পৰা আই এ পৰীক্ষাত উত্তীৰ্ণ হৈ বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ উপাধি লাভ কৰে। পৰৱৰ্তী সময়ত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰাও শিক্ষা বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰাৰ লগতে উক্ত বিশ্ববিদ্যালয়ৰ পৰাই PhD উপাধি লাভ কৰে। বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপনাৰ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰতো তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। অসাধাৰণ প্ৰতিভাৰ অধিকাৰী এইজনা ব্যক্তিয়ে ঘাইকৈ কণ্ঠশিল্পী, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক হিচাপে কেৱল অসম বা ভাৰততে নহয়, বিশ্বৰ বিভিন্ন স্থানত সমাদৰ পাবলৈ সক্ষম হৈছে। তাৰোপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ডক্টৰ ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। তেখেত আছিল এগৰাকী মানৱতাবাদী শিল্পী। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। 1956 চনত এৰাবাটৰ সুৰ চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু 8খন অসমীয়া, এখন বাংলা আৰু এখন হিন্দী চলচ্চিত্ৰ পৰিচালনা কৰিছিল। ইয়াৰে কেইখনমান হ'ল শকুন্তলা, প্ৰতিধ্বনি, লটিঘটি, চিকমিক বিজুলী, চিৰাজ আদি। অসমীয়া চলচ্চিত্ৰৰ লগতে বাংলা, হিন্দী, ভোজপুৰী, কাৰ্বি, বড়ো, মালায়ালাম ভাষাৰ শতাধিক ছবিৰ সংগীত পৰিচালনা তেখেতে কৰিছিল। তেখেতে পৰিচালনা কৰা তথ্যচিত্ৰৰ সংখ্যা 9খন। কেইবাখনো চলচ্চিত্ৰত তেখেতে অভিনয় কৰিছিল। তেখেতে সম্পাদনা কৰা আলোচনী কেইখন হ'ল আমাৰ প্ৰতিনিধি, বিন্দু, প্ৰতিধ্বনি আদি। 50খনতকৈ অধিক গ্ৰন্থ তেওঁ ৰচনা কৰিছিল। ডক্টৰ হাজৰিকাই দেশে বিদেশে অৰ্ধশতাধিক বঁটা সন্মান লাভ কৰিছিল। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত নাটক একাডেমীৰ বঁটাৰ উপৰিও তেখেতে 1992 চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। ডক্টৰ হাজৰিকাই 1993 চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ 59তম অধিৱেশনৰ সভাপতিত্ব কৰিছিল। তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে 2019 চনত মৰণোত্তৰভাৱে তেখেতক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। বৃক্কৰ সমস্যা আৰু আনুষংগিক জটিলতাত ভুগি থকা ডক্টৰ হাজৰিকাই 2011 চনৰ 5 নৱেম্বৰত মুম্বাইৰ ধীৰুভাই আম্বানী চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 85 বছৰ।